1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। হয়, আজিয়ে সাজু কৰক আপুনি 5বিধ নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ, কিয়নো 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাওকৈ ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি ধন। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰেই সাজু কৰক নথিপত্ৰসমূহ, কিয়নো আপোনালোকে শীঘ্ৰেই এপ্লাই কৰক। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা, বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি হিতাধিকাৰীও পাব 250 টকাকৈ গেছ চিলিণ্ডাৰ। শীঘ্ৰেই সাজু কৰক নথিপত্ৰসমূহ। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। হয়, কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, কিয়নো নৱবৰ্ষতেই কোটিগৰাকী কৃষকৰ একাউণ্ট সোমাব ধন। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট, কাৰণ KYC আপডেট যদিহে নকৰে তেন্তে লাভ নকৰিব আপুনি PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। হয়, যদিহে আপুনি KYC আপডেট নকৰে তেন্তে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন 155261। নতুন নিয়মেৰে এইবাৰ দেশত কৃষকৰ একাউণ্টত সোমাব ধন। 31 ডিচেম্বৰ হ'ল অন্তিমটো তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। হয়, 31 ডিচেম্বৰ হ'ল পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিমটো তাৰিখ। ইয়াৰ পূৰ্বে আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰক, অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব ডাঙৰ সমস্যা। যিসকল এতিয়াও পেন আধাৰ লিংক কৰা নাই তেন্তে শীঘ্ৰেই আপুনি কৰি লওক লিংক। কিদৰে লিংক কৰিব পেন আধাৰ কাৰ্ড সবিশেষ জনাই আছোঁ। আয়কৰ বিভাগৰ ফাইলিঙৰ পৰ্টেলত যাব লাগিব প্ৰথমে। ইয়াৰ পিছত পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ তালৈ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব। ইয়াৰ পিছত লিংক আধাৰ অপশ্যনলৈ যাব লাগিব। যোৱাৰ পিছতে পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিব লাগিব। ইয়াৰ পিছত কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছতে লিংক হ'ব আপোনাৰ আধাৰ আৰু